নমস্কাৰ আপোনালোক যদি ভাৰতৰ নাগৰিক আৰু 18 বছৰ পাৰ কৰিছে আৰু নতুন ভোটত নাম উঠাব বিচাৰিছে তেনেহলে এইটো ভিডিও আপোনালোকৰ কাৰণে এইটো ভিডিওৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম অফলাইন আৰু অনলাইন দুয়োটা প্ৰচেছতে আপোনালোকে কেনেকৈ নতুন ভোটাৰৰ কাৰণে আবেদন কৰিব পাৰিব অফলাইন আৰু অনলাইন দুয়োটাতে এনেকুৱা ফৰ্মটো ফিল আপ কৰিব লাগিব অফলাইনতো কলমেৰে লিখিব লাগিব আৰু অনলাইনতো টাইপিং কৰিব লাগিব কিন্তু গোটেইখিনি প্ৰসেস একে গতিকে ফৰ্মটো মই আপোনালোকক দেখাবলৈ বিচাৰিছো এই ফৰ্মটোত কি ভৰাব লাগিব অফলাইনত যেনেকৈ ভৰাব লাগিব অনলাইনতো হেনেকৈ ভৰাব লাগিব আৰু এই অফলাইন ফৰ্ম এই অফলাইন ফৰ্মটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব তাকো মই এই ভিডিওৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম পোনপ্ৰথমে কৈ দিও এই ফৰ্মখনৰ যেটো লিংক আছে হেতু মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব আৰু অনলাইন আবেদন কৰাৰ কাৰণে যেটো লিংক আছে হেতু মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব দুয়োটা প্ৰসেছতে আপোনালোকে আবেদন কৰি ল'ব পাৰিব আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব ইয়াত চাওক প্ৰথমতে 2 দিয়া আছে তাৰ মানে ইয়াৰ লৈকে পঠাব লাগে টু দা ইলেক্ট্ৰাল ৰেজিষ্ট্ৰেচন অফিচাৰ আপোনালোকে ফৰ্মখন ফিল আপ কৰি বিএলও তাতে জমা দিলে হৈ যাব আৰু ইয়াত ওপৰত দিয়া হৈছে ফৰ্ম নাম্বাৰ এইটো ফৰ্ম নাম্বাৰটো অফিসে ফিল আপ কৰিব এইটো আপোনাৰ ফিল আপ কৰিব লগা নাই ইয়াত নাম্বাৰ এণ্ড নেম অফ দা এছেম্বলি কনষ্টিটুৱেন্সি আপোনালোকৰ যেটো এছেম্বলি কনষ্টিটুৱেন্সি হয় হেতু ইয়াত ভৰাব লাগিব মই মোবাইল স্ক্ৰিনত দেখুৱাই দিছো কেনেকৈ আপোনালোকে বিচাৰি ল'ব ইয়াত চাওক আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ আসাম লেজিসলেটিভ এছেম্বলি বুলি সাৰ্চ কৰি দিয়াৰ লগে লগে এনেকৈ আহি যাব এনেকৈ তলৰ পিনে আপোনালোকে গৈ চাব ইয়াত চাওক ডিস্ট্ৰিক্টৰ নাম কেইটা দিয়া হৈছে ইফালে ডিস্ট্ৰিক্টৰ নাম কেইটা দিয়া হৈছে আপোনালোকে চাইছে বাৰু ইয়াত ডিস্ট্ৰিক্টৰ নাম কেইটা দিয়া হৈছে আৰু সাইডত এনেকৈ দিয়া হৈছে চাওক কনষ্টিটুৱেন্সি এণ্ড নেম যিহতে বৰ্তমান এমএলএ হৈ আছে হিয়তৰ নাম ইয়াত দিয়া হৈছে আপোনালোকে এই নম্বৰটো আৰু এই কনষ্টিটুৱেন্সিটো ভৰাব আপোনালোকৰ যেটো এইটো মই উদাহৰণ হিচাপে দেখাই দিছো এইবোৰ নহয় কিন্তু আপোনালোকে যদি ধুবৰী ডিস্ট্ৰিক্টত বা কৰে তেনেহলে এই নম্বৰটো বহাব লাগিব প্ৰথমতে নাম্বাৰৰ ঠাইত আৰু নেমৰ ঠাইত এই গৰিবটো বহাব লাগিব আপোনালোকে এনেকৈ ডিস্ট্ৰিক্টৰ নাম কেইটা চাই এনেকৈ গোটেইখিনি ডিস্ট্ৰিক্টৰ নাম দিয়া আছে আৰু লেজিসলেটিভ এছেম্বলি বোৰ দিয়া আছে আপোনালোকে ইয়াৰ পৰা চাই নাম্বাৰটো আৰু নামটো ভৰাই ল'ব মই যেনেকৈ দেখালে ইয়াত নাম্বাৰটো বহাব আৰু ইয়াত নামটো বহাব যিকোনো এটাত বহালে হ'ব আপোনালোকে যদি ইয়াত নাইবা দিয়া হৈছে নাম্বাৰ এণ্ড নেম অফ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেন্সি আপোনালোকে নেম অফ দা এছেম্বলি কনষ্টিটুৱেন্সি দিব আৰু তলৰ পিনে চাওক 1 নম্বৰত দিয়া আছে নেম ইন অফিচিয়েল ল্যাঙ্গুৱেজ অফ ষ্টেট যেটো অফিচিয়েল ল্যাঙ্গুৱেজ আছে ষ্টেটৰ হেতু দিব লাগিব ইয়াত নামটো ভৰাব লাগিব নহলে কম্পিউটাৰে ট্ৰান্সলেট কৰি ভুলকে দি দিব আপোনালোকক গতিকে আপোনালোকে অসমীয়া ভাষাত ইয়াত লিখিব যে অফিচিয়েল ল্যাঙ্গুৱেজ আমাৰ অসমীয়া গতিকে ইয়াত অসমীয়া ল্যাঙ্গুৱেজৰে নামটো দিব লাগিব আৰু ইয়াত শিওৰ নেম আৰু টাইটেলটো ইয়াত ভৰাব লাগিব 1 অৰ বিট দিয়া আছে নেম ইন ইংলিছ ইন ব্লক লেটাৰ আপোনালোকে কেপিটেল লেটাৰত ব্লক লেটাৰত আপোনালোকে ইয়াত নামটো ভৰাব আপোনালোকে যদি অসমীয়া নামটো ভৰাই ৰাখি দে এটো নভৰালে হ'ব কিন্তু কম্পিউটাৰ সফটওয়্যাৰে কি কৰিব এই নামটো ভুলকে হয়তো স্পেলিং ভুলকে আপোনালোকৰ নামটো ইয়াত কম্পিউটাৰে ট্ৰান্সলেট কৰি দিব সেইকাৰণে আপোনালোকে দুয়োটা নাম ফিল আপ কৰিব অসমীয়াটো কৰিব আৰু ইয়াত ইংৰাজীটো কৰিব ইয়াত চাওক 2 নম্বৰটো দিয়া হৈছে নেম এণ্ড শিওৰ নেম ইন অফিচিয়েল ল্যাঙ্গুৱেজ অফ ষ্টেট অফ এনি ওয়ান অফ দা ৰিলেটিভস ইয়াত ৰিলেটিভ কোন হয় ৰিলেটিভৰ নামটো দিবলৈ কৈছে ইয়াত ফাদাৰ মাদাৰ ইত্যাদিবোৰ দিব পাৰে ইয়াত ৰিলেটিভৰ নামটো দিব দিছে ইয়াত অৰফেন মানে হৈছে অনাথ নাইবা গুৰু যাৰ অধীনত থাকে জনে গাৰ্জন এই গাৰ্জনৰ নামটো ইয়াত ভৰাব লাগিব টু বিট দিয়া আছে নেম এণ্ড শিওৰ নেম ইয়াত নামৰ হৈতে ইয়াত কিন্তু নামৰ হৈতে আপোনালোকে টাইটেলটো দি দিব আৰু টুৰ বিট দিয়া আছে নেম এণ্ড শিওৰ নেম নামৰ হৈতে টাইটেলটো দিব আৰু এইটো ব্লক লেটাৰত দিব ইংলিছ ল্যাঙ্গুৱেজত তলৰ পিনে দেখাই দিছো 3 নম্বৰ পইণ্টত আপোনালোকে 3 নম্বৰ পইণ্টত চাওক মোবাইল নম্বৰ দিব দিছে আৰু যদি নিজৰ মোবাইল নম্বৰ নাই তেনেহলে ৰিলেটিভ জোন আছে তাৰ নম্বৰটো দিলে হ'ব তাৰ তলত ইমেইল আইডিটো দিব দিছে এইটো অপচনাল দিলে হ'ব নিদিলে হ'ব আৰু তলত চাওক আধাৰ কাৰ্ড আপোনালোকৰ যদি আধাৰ নম্বৰ আছে তেনেহলে ইয়াত টিক দিব এটা ইয়াত টিক দিয়াৰ পিছত আপোনালোকে ইয়াত আধাৰ নম্বৰটো ভৰাই দিব আৰু যদি আধাৰ নম্বৰ নাই তেনেহলে ইয়াত টিক দিব যদি আপোনালোকে এতিয়ালৈকে আধাৰ কাৰ্ড নম্বৰ পোৱাই তেনেহলে ইয়াত এটা টিক বহাই দিব আপোনালোকে 6 নম্বৰটো জেন্ডাৰ মেল ফিমেল থাৰ্ড জেন্ডাৰ যেটো হেতু দি ল'ব আৰু ডেট অফ বাৰ্থ দিব একৰ্ডিং টু ডেট অফ বাৰ্থ সাৰ্টিফিকেট অনুসৰি ইয়াত কিন্তু ডেট অফ বাৰ্থ কেটা বহাই দিব ইয়াত দিন বহাব ইয়াত মাহ বহাব আৰু ইয়াত সন কেটা বহাই দিব সেলফ এটেস্টেড কপি অফ ডকুমেন্ট সাপোর্টিং এজ প্ৰুফ এটাচ এনিওয়ান অফ দা ফলোইং আপোনালোকে যেটো সাৰ্টিফিকেট দিছে সেই সাৰ্টিফিকেটটো ইয়াৰ লগত গাঁঠি দিব লাগিব আৰু লগতে এটা নিজৰ সাইন কৰি দিব লাগিব ইয়াত চাওক দিয়া আছে বাৰ্থ সাৰ্টিফিকেট যদি বাৰ্থ সাৰ্টিফিকেট আছে তেনেহলে ইয়াত টিক বহাই দিব আৰু যদি আধাৰ কাৰ্ড আছে ইয়াত বহাই দিব
ইয়াত 8 নম্বৰ পইণ্টটো দিয়া হৈছে চাওক পেৰেণ্টছ অৰ্ডিনাৰী ৰেচিডেন্স ফুল এড্ৰেছ 8 নম্বৰটো কৈছে যে য'ত আপোনালোকে থাকি আছে য'ত আপোনালোকে বসবাস কৰি আছে তাৰ এড্ৰেছটো ইয়াত দিব দিছে হাউচ নম্বৰ বিল্ডিং নম্বৰ বা এপাৰ্টমেণ্ট নম্বৰ দিব দিছে ভিলেজ টাউন পিন কোড ডিস্ট্ৰিক্ট এনেকৈ ষ্ট্ৰীট এৰিয়া লোকেলিটি যিকোনো এটা দিব দিছে মহল্লা বা ৰুট তলত দিছে পোষ্ট অফিচ তহচিল তালুক মণ্ডল এনেকৈ দিব দিছে আৰু ষ্টেটৰ নামটো দিব দিছে তলৰ পিনে দেখুৱাই দিছো বি নম্বৰটো দিয়া হৈছে এইটো কিমানৰ বি 8ৰ বি self attested copy of address proof either in the name of applicant or any one of parents spouse adult child if already enrolled as electoral at the same address বি নম্বৰটোত কৈছে এড্ৰেছ প্ৰুফৰ কাৰণে আপোনালোকে সেলফ এটেস্টেড কৰি দিব ডকুমেণ্টৰ যিটো ডকুমেণ্ট দিয়ে water electricity gas communication bill current passbook নাইবা nationalized schedule bank post office এনেকৈ যিমানবোৰ পাছবুক থাকে revenue department land owning record আধাৰ কাৰ্ড ইণ্ডিয়ান পাছপোৰ্ট registered rent less deed এনেকৈ 7 নম্বৰটো দিয়ে registered sale deed এনেকৈ যিটো ডকুমেণ্ট আপোনালোকৰ আছে সেই ডকুমেণ্টটো আপোনালোকে দিব লাগিব এড্ৰেছ প্ৰুফৰ কাৰণে আৰু ইয়াত যদি আপোনালোকৰ এই ডকুমেন্টছ কেইটা হোৱা নাই তেনেহলে ইয়াত নাইবা দিয়া হৈছে পেৰেন্টছৰ মা দেউতাকৰ নাইবা পছৰ ওয়াইফৰ যোন আপোনালোকৰ ৰিলেটিভ আছে সেই ৰিলেটিভ যদি এনৰোল হৈছে বা ভোটাৰ লিষ্টত নাম আছে যিটো আপোনাৰ সেম এড্ৰেছ হয় সেই সেম এড্ৰেছৰ ৰিলেটিভ যোন আছে তাৰ এই ডকুমেন্টছবোৰ যিকোনো এটা দিব লাগিব যদি আপোনালোকৰ এই ওপৰৰ ডকুমেন্ট কেইটা নাই তেনেহলে ইয়াত মেনশন কৰি দিব যিটো ডকুমেন্ট আপোনালোকৰ আছে আৰু লগতে গাঁঠি দিব লাগিব সেলফ এটেস্টেড কৰি ইয়াৰ পিছত তলৰ পিনে চাওক 9 নম্বৰ পইণ্টটো দিয়া আছে ক্যাটাগৰী অফ ডিজেবিলিটি যদি কোনো ধৰণৰ আপোনালোকে ফিজিক্যাল হ্যান্ডিক্যাপ আছে তেনেহলে ইয়াত দিব লাগিব কিমান পাৰ্চেন্টেজ আছে এটো দিব লাগিব 10 নম্বৰটোত চাওক দিয়া হৈছে the details of my family member already include in the electoral roll at current address with whom I currently reside are as under যদি আপোনালোকৰ ফ্যামিলি মেম্বাৰ কোনোবা ভোটাৰ লিষ্টত নাম আছে সেই ভোটাৰ লিষ্টৰ নামৰ যেটো এড্ৰেছ আছে সেই এড্ৰেছটো আপোনালোকে সেম টু সেম ৰাখিব বিচাৰে তেনেহলে আপোনালোকে সেই ফ্যামিলি মেম্বাৰজনৰ নামটো দিব লাগিব ফ্যামিলি মেম্বাৰজন আপোনালোকৰ কি সম্পৰ্ক হয় ইয়াত দিব লাগিব আৰু এপিক নম্বৰটো দিব লাগিব আৰু তলৰ পিনে ডিক্লেৰেচন দিয়া আছে এক নম্বৰত চাওক আই এম এ সিটিজেন অফ ইন্ডিয়া এণ্ড প্লেস অফ মাই বাৰ্থ ইজ আপুনি যত জন্ম হৈছে তাৰ ভিলেজ বা টাউনৰ নামটো দিব ইয়াত ডিস্ট্ৰিক্টটো দিব আৰু ষ্টেটটো ইয়াত দি দিব আৰু এইটো সেম টু সেম কিন্তু অনলাইনতো দিব লাগিব ইয়াৰ পিছত চাওক আপুনি কিমান দিন ধৰি সেই যেটো অৰ্ডিনাৰী এড্ৰেছ যত আপুনি থাকি আছে হেতু কিমান চনৰ পৰা আপুনি থাকি আছে সেই চনটো ইয়াত দিব 3 নম্বৰটোত কৈছে যে আপোনাৰ কোনো ধৰণৰ ভোটাৰ লিষ্টত নাম উঠা নাই 4 নম্বৰটোত চাওক কৈছে আপোনালোকৰ যেটো ডেট অফ বাৰ্থৰ কাৰণে প্ৰুফ দিছে হেতু কি আপোনালোকে ডকুমেন্টছ এই ফৰ্মটোৰ লগত দিছে হেতু ডকুমেন্টছ কেইটা নাম ইয়াত দিব দিছে আৰু তলৰ পিনে আকৌ ডেটটো দিব দিছে আৰু প্লেসটো দিব দিছে ইয়াৰ পিছত ক্যান্ডিডেট এজনৰ সিগনেচাৰ দিব কৈছে নহলে লেফট হ্যান্ড থাম্ব ইমপ্ৰেশন বাই হাতৰ আঙুলি ছাপ দিব কৈছে আৰু তলৰ পিনে এনেকৈ এটো অফিচৰ পৰা একনলেজমেন্ট ৰিসিভ ফৰ এপ্লিকেশন আপুনি যে এপ্লিকেশনখন জমা দিছে এই ৰিসিপ্টটো আপোনাক ইয়াৰ পৰা কাটি এখিনি আপোনাক দি দিব সিগনেচাৰ কৰি দিব ই আৰু নাইবা বিএলআই সিগনেচাৰ কৰি আপোনাক এইখিনি দি দিব আপোনাৰ নামত আৰু এপ্লিকেশন নম্বৰটো একনলেজমেন্ট নম্বৰটো ইয়াত দি দিব আৰু এই একনলেজমেন্ট নম্বৰটোৰ সৈতে আপুনি পিছত যোগাযোগ কৰিব পাৰিব আৰু অনলাইনত যেটো একনলেজমেন্ট নম্বৰ ওলাব হেইটোৰ জৰিয়তে আপোনালোকে ট্ৰেক কৰিব পাৰিব কিমান দূৰলৈকে কাম আগবাঢ়িল আৰু ইয়াৰ ষ্টেটাসটো আপুনি চাব পাৰিব আপোনালোকে প্ৰথমে এই পৰ্টেলটোত যাব লাগিব এই ওয়েবসাইটটোত যাব লাগিব এই ওয়েবসাইটৰ লিংকটো মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব পিছত তলৰ পিনে আপোনালোকে চাওক ইয়াত আছে নিউ ৰেজিষ্ট্ৰেচন ফৰ জেনাৰেল ইলেক্টৰ্ছ ইয়াত নতুন ভোটত নাম উঠাবলৈ যিমানখিনি গাইডলাইন আছে ইয়াত দিয়া হৈছে আপোনালোকে চাই ল'ব পাৰিব ইয়াত গাইডলাইন খিনি দিয়া হৈছে এটো ফৰ্ম নম্বৰ 6 যেটো আছে ইয়াৰে গাইডলাইন দিয়া হৈছে আৰু এতিয়া কেনেকৈ আবেদন কৰিব তাৰ কাৰণে আপোনালোকে যাব লাগিব ইয়াত ফৰ্ম নম্বৰ 6 ত ক্লিক কৰি দিব প্ৰথমতে আপোনালোকে এই সাইন আপত ক্লিক কৰিব লাগিব সাইন আপত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেচন হোৱাৰ পিছত আপোনালোকে এই দুটা অপচনত মোবাইল নম্বৰ আৰু পাসওয়াৰ্ডটো ভৰাই ক্যাপচাটো ভৰাই লগইন কৰিব পাৰিব প্ৰথমতে সাইন আপ কেনেকৈ কৰে এইটো ক্লিক কৰি দেখুৱাই দিছো ইয়াত সাইন আপৰ অপচনটোত ক্লিক কৰিলো ইয়াত মোবাইল নম্বৰ দিব লাগিব ইয়াত ইমেইল আইডি দিব লাগিব
আৰু এই ক্যাপচাটো ভৰাই ইয়াত কন্টিনিউ কৰিব লাগিব ইয়াৰ আগতে কৈ দিম অকল মোবাইল নম্বৰ দিলে হ'ব ইমেইল আইডিও নিদিলে হ'ব ইয়াত অপচনাল বুলি লিখা আছে আপোনালোকে চাইছে প্ৰথমতে মোবাইল নম্বৰটো দিব ইয়াত ইনভ্যালিড ক্যাপচা বুলি দেখুৱাইছে আকৌ ক্যাপচাটো ভৰাই দিছো এতিয়া কন্টিনিউ কৰি দিছো ইয়াত কন্টিনিউ কৰি দিয়াৰ পিছত ইয়াত নামটো ভৰাবলৈ দিছে আপোনালোকৰ যেটো শুদ্ধ নাম আছে হেতু আপোনালোকে ভৰাই ল'ব ইয়াত ওপৰত নামটো দিব তলত লাষ্ট নামটো দিব ইয়াত আপোনালোকে এটা পাসওয়াৰ্ড বনাই ল'ব পাসওয়াৰ্ডটোত ক্যাপিটেল লেটাৰ স্মল লেটাৰ নাম্বাৰ আৰু স্পেশাল যিবোৰ সিম্বল আছে স্টাৰ হ্যাশ @ ইত্যাদিবোৰ ভৰাব লাগিব এনেকৈ পাসওয়াৰ্ড কেইটা দিয়াৰ পিছত ইয়াত টিক মাৰ্ক আহিব ৰাইট চিন আহিব তেনেহলে আপোনালোকৰ পাসওয়াৰ্ডটো ঠিক আছে আপোনালোকে পাসওয়াৰ্ডটো লিখি ৰাখিব কৰবাত এতিয়া ৰিকুৱেষ্ট ওটিপি ক্লিক কৰি দিলো ৰিকুৱেষ্ট ওটিপি ক্লিক কৰি দিয়াৰ পিছত ওটিপি সেন্ড সাকসেসফুলি দেখুৱাই দিছে ইয়াত ওটিপি মোবাইলত আহিছে ওটিপিটো ভৰাই দিব আপোনালোকে এইটো কাম মোবাইলতো কৰিব পাৰিব গুগল ক্ৰোম ব্ৰাউজাৰত গৈ 3 ডটত ক্লিক কৰি তলৰ পিনে চাব ডেস্কটপ সাইট তাত ক্লিক কৰি ল'ব এতিয়া ভেৰিফাই কৰি দিলো ইয়া ইউ আৰ সাকসেসফুলি সাইন আপ কাইন্ডলি লগ ইন উইথ ইউৰ নিউ ক্ৰেডেনশিয়াল এনেকৈ আহিছে এটো ক্লিক কৰি দিব এতিয়া লগইন পেজটো আহিছে মোবাইল নম্বৰটো দি লগইন কৰিব লাগিব ইয়াৰ পিছত পাসওয়াৰ্ডটো দিব লাগিব আপুনি যেটো পাসওয়াৰ্ড ইতিমধ্যে বনাইছে পাসওয়াৰ্ডটো ঠিক হৈ গলে এটা টিক মাৰ্ক আহি যাব ব্লু টিক ইয়াৰ পিছত ক্যাপচাটো ভৰাই ল'ব ইয়াৰ পিছত ৰিকুৱেষ্ট ওটিপি লগইন কৰাৰ সময়ত আকৌ ওটিপি বিচাৰিব আৰু এটো 3 মিনিটৰ ভিতৰত দিব লাগিব এতিয়া ভেৰিফাই এন্ড লগইনত ক্লিক কৰি দিলো এত ওপৰত নামটো আহি গৈছে এতিয়া আপোনালোকৰ কাম হল এই 6 নম্বৰ ফৰ্মটো ফিল আপ কৰিব লাগিব যেটো ইতিমধ্যে অফলাইনত ফিল আপ কৰিছো ঠিক হেইদৰে ফিল আপ কৰিব লাগিব ইয়াত ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাওক টু দা ইলেক্ট্ৰল ৰেজিষ্ট্ৰেচন অফিচাৰ ERO ইয়াত এনেকৈ ষ্টেটটো সিলেক্ট কৰিব লাগিব অল ইণ্ডিয়া আহিব ইয়াৰ পিছত আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত নাম্বাৰ এণ্ড নেম অফ এছেম্বলি কনষ্টিটুৱেন্সি আপোনালোকক দেখুৱাইছো যেনেকৈ মোবাইল স্ক্ৰিনত দেখুৱাইছিলো এনেকৈ আপোনালোকে এটো ফিল আপ কৰিব ইয়াত চাওক ফটো সাইজটো অফলাইনত যেনেকৈ কৈ দিছিলো ঠিক এনেকৈ ফটো সাইজ ইয়াত আপলোড কৰিব লাগিব আৰু ফাইল সাইজটো তলত 2 MB তলত হ'ব লাগিব JPG আৰু JPEG ফাইল হ'ব লাগিব মই যেনেকৈ অফলাইনত দেখুৱাই দিছো ঠিক এনেকৈ আছে আপোনালোকে এইখিনি ভৰাই ল'ব ইয়াৰ ভৰাই হেকত ডকুমেন্টটো আপলোড কৰি ইয়াত ক্যাপচাটো ভৰাই এনেকৈ ক্যাপচাটো ভৰাই সেন্ড ওটিপিত ক্লিক কৰি দিব আপোনালোকে এনেকৈ প্ৰিভিউ এণ্ড সাবমিটত ক্লিক কৰাৰ পিছত এনেকৈ প্ৰিভিউ পেজটো আহিব আপোনালোকে যিখিনি ডাটা দিছে সেইখিনি আপোনালোকক পুনৰাই দেখুৱাব তলৰ পিনে স্ক্ৰল ডাউন কৰি সাবমিট বটনত ক্লিক কৰি দিব এবাৰ সাবমিট হৈ যোৱাৰ পিছত আকৌ কিন্তু এডিট কৰিব নোৱাৰিব গতিকে প্ৰিভিউ পেজটো ভালকৈ আপোনালোকে চাই সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপোনালোকে এটা ৰেফাৰেন্স আইডি পাব যেটোৰ জৰিয়তে আপোনালোকে আপোনাৰ এপ্লিকেশনখন কিমান দূৰ প্ৰসেস হৈ আছে আপোনালোকৰ এপ্লিকেশনখন কোনটো পৰিস্থিতিত আছে এটো আপোনালোকে চাব পাৰিব গতিকে এই ৰেফাৰেন্স নম্বৰটো আপোনালোকে সেভ কৰি থৈ দিব আৰু এই ৰেফাৰেন্স নম্বৰটো জৰিয়তে আপোনালোকে ট্ৰেক এপ্লিকেশন ষ্টেটাছত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ৰেফাৰেন্স নম্বৰটো ইয়াত দিব ইয়াৰ পিছত আপোনালোকে ইফালে ষ্টেটটো সিলেক্ট কৰিব আৰু সাবমিটত ক্লিক কৰি দিব আপোনালোকৰ যদি সম্পূৰ্ণ প্ৰসেস হৈ গৈছে তেনেহলে আপোনালোকৰ ইয়াত ডিটেইলছ খিনি দেখুৱাই দিব আৰু এতিয়া এনেকৈ এপিকটো ডাউনলোড কৰিব তাকো দেখুৱাই দিছো আপোনালোকে এনেকৈ যাব আৰু ইফালে চাব এপিক ডাউনলোড ইয়াত ক্লিক কৰি দিব ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ